পৰিষদীয় সমষ্টিত বিপুল সমৰ্থকে নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছেৰ বিশাল নিৰ্বাচনী সভা। শিলঙত কাৰ্বি ভৱন আৰু ছাত্ৰবাসৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে মন্ত্ৰী বিধায়কে। নমস্কাৰ, মই সঞ্চিতা তেৰাম্পীয়ে কাট চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। বোকাজান বিধায়িনী সমষ্টিৰ অন্তৰ্গত হাঞ্জালাংছত বিশিষ্ট সমাজসেৱক প্ৰয়াত জনাৰ্দন পাঠকৰ সোঁৱৰণী মঞ্চত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকৰ পৌৰোহিত্যত বিজেপিৰ এখন সভা অনুষ্ঠিত হয়। সভাত পৰিষদৰ কাৰ্যবাহী সদস্য পাঠকে উপস্থিত ৰাইজক জানিব দিয়ে যে অহা 22 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ জনসভা প্ৰতিকূল বতৰৰ বাবে এপ্ৰিলৰ 27 নতুবা 28 দিনহে অনুষ্ঠিত হ'ব। আকস্মিকভাৱে অনুষ্ঠিত কৰা এই সভাত কাৰ্যবাহী সদস্য সূৰ্য ৰংভাৰ, LSAB অধ্যক্ষ ৰাম সিং টকবি, হেণ্ডলুম এণ্ড টেক্সটাইলৰ অধ্যক্ষ কাদম তেৰাংপি, পূব কাৰ্বি আংলঙৰ বিজেপিৰ সভাপতি ৰলেন কিলিং, মহিলা আয়োগৰ সভানেত্ৰী মনিকা হানছেপি প্ৰমুখ নেতৃস্থানীয় ব্যক্তিসকলে সভাত অংশগ্ৰহণ কৰে। আজিৰ এই সভাতে আগন্তুক 27 নতুবা 28 এপ্ৰিলত হ'বলগীয়া বিজেপি জনসভা শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হ'বৰ বাবে বিভিন্ন দায়িত্ব ভাগ বতৰা কৰে। মহামায়া পৰিষদীয় সমষ্টিৰ সদস্যতে জ্যেষ্ঠ ৰাজনৈতিক নেতৃত্বৰ মূৰ কামৰণি কাৰণ হৈছে নিৰ্দলীয় যুৱ নেতা জিৰহন হানছেৰ দিনে দিনে বৃদ্ধি পোৱা জনপ্ৰিয়তাই প্ৰমাণ কৰিছে যুৱ নেতাগৰাকীৰ কিবা বিশেষ এটা গুণ আছে। আজি মহামায়া সমষ্টিৰ অন্তৰ্গত বীৰবাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত দিয়া ভাষণত উপস্থিত বিশাল জনসভাক উদ্দেশ্যি বিজেপি দলক প্ৰত্যাখ্যা কৰি কয় যে বিজেপিৰ পৰিৱৰ্তন হৈছে খালী বৰ্তন, ইয়াৰ অৰ্থ একো নাই। বিজেপিৰ কথা প্ৰতিশ্ৰুতি মাথোন এক অফালনহে। কংগ্ৰেছ চৰকাৰৰ দিনতো এনেকুৱাই সৰ্বসাধাৰণ ৰাইজৰ বাবে একো নকৰাকৈ বছৰ বছৰ মাথোন ৰাইজক ঠগালে। আজি এই বিশাল জনসভাখনত প্ৰাৰ্থী জিৰহন হানছে বীৰবাৰবাসী ৰাইজক এইবাৰ নিৰ্বাচনত তেওঁক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ কৰাৰ লগতে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী বিদ্যা সিং ৰংপিকক প্ৰত্যাখ্যা কৰি কয় যে পৰিষদত বিদ্যা সিং ৰংপিক ইমান দিনে EM বনোৱাৰ বিনিময়ত বীৰবাৰ ৰাইজে একো নাপালে, পালে মাথোন ডিস্কো ডান্সাৰ ৰাস্তা। Ang ipuprop at ang kasumatuman ke Patali, pinabong, amit ang kasumatuman ka teklong, hilake tong tuwa hilo ke teklong. Hajarap ka tong tan hilo ke teklong. Lasin pen, klatak penilang kenang citai poli, penenganing kanlo, mamay constituency, MEC election ang kacetan tundi, independent and zero ng pantok ng Python Textile Project. Nang lito akisumili ng pantok po dito na tulo. Akisumili ng pantok po dito. Akisumili ng pantok po dito na tulo. Lasi nang litong tami, penenganing kanong bangke, kumame hensomen penang litong paketunri, kunani top paramen pen paketunri, kunani litin hemasu. Pinengo, ukabingo temas konsela jakongge, Surya Kengpak, Kajelak na nga tuwar, Kemesen ang di, lalo ka binglong oton mas kaunsil at akong. Ilitungke, kunani, Horebong, Tinatambali, kunani ilitung, Pere Kubamen Pere, Longhong, Masuk Kilong Tule, ilitung put ator kanila kay Konatung. Ilitung put atorge, nang lisomatung kitali wasay mesening, Say Kajelang at binglong, mesening. Pinangbo, Karbinglong oton mas kaunsilo, কংগ্ৰেছ চৰকাৰে এজালিহত নিকান ক্ৰেপ কাৰ্বি ছাত্ৰ ছাত্ৰীসকলক বাহিৰত উচ্চ শিক্ষা আহৰণৰ বাবে সুবিধাজনক হোৱাকৈ ছাত্ৰবাস নিৰ্মাণৰ কথা ওপৰত আজিলৈকে কোনো মন্ত্ৰী বিধায়ক নতুবা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক আগ্ৰহী হৈ উঠা পৰিলক্ষিত হোৱা নাই। যদিও সকলোৱে জানে যে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ছাত্ৰী ছাত্ৰসকল উচ্চ শিক্ষা আহৰণৰ বাবে কাৰ্বি আংলঙৰ পৰা ওলাই গৈ দেশৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত নাম লগাই গৈ শেহতীয়াকৈ চুবুৰীয়া ৰাজ্যৰ ৰাজধানী শ্বিলং যিবা এখন ছাত্ৰবাস নিৰ্মাণৰ বাবে উদ্যোগ লৈছিল হেয়াও কেৱল আধাৰশিলা নিৰ্মাণ কৰি চূড়ান্ত অৱহেলাত পেলাই থৈ গৈছে। চাওক এই প্ৰতিবেদন। বিগত 2015 বৰ্ষত অসমৰ তদানীন্তন মহাপ্ৰতাপী মন্ত্ৰী খৰচিং ইংতিৰ দিনৰ কথা। উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত এখন ছাত্ৰবাস এখন কাৰ্বি ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল।
আধাৰশিলা স্থাপনৰ সময়ত মন্ত্ৰী খৰসিঙৰ উপৰিও কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যকে ধৰি বিধায়ক ডাক্তৰ মানসিক ৰংপি আৰু আটাইবোৰ কাৰ্যবাহী সদস্য পৰিষদৰ সদস্যসকলে উপস্থিত আছিল কিন্তু আজি প্ৰায় 2 বছৰতকৈ অধিক হ'ল সেই আধাৰশিলা মাথো আধাৰশিলা হৈ আছে ভৱন নিৰ্মাণ হ'ব কেতিয়া 24 দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাকৰাজান পূজা কমিটিৰ প্ৰাংগণত 19 এপ্ৰিলৰ দিনা দুপৰীয়া প্ৰায় 1 বজাৰ পৰা বিজেপিৰ বিশাল জনসভা অনুষ্ঠিত হয় আগন্তুক পৰিষদীয় নিৰ্বাচনক উপলক্ষে কৰিয়ে অনুষ্ঠিত কৰা এই বিশাল জনসভাত বিজেপিৰ অনেক নেতৃস্থানীয় ব্যক্তিসকলৰ লগতে সমষ্টিৰ বিপুল সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰিছে বিজেপিৰ পূব কাৰ্বি আংলং কমিটিৰ সভাপতি ৰলেন কিলিং প্ৰমুখ্য নেতাসকলৰ উপৰিও দেওপানী পৰিষদীয় সমষ্টিৰ দলীয় টিকেট দাবীদাৰ আটাইবোৰ উপস্থিত থাকে বিধায়ক ডাক্তৰ মুমিনে তেওঁৰ ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ দিনতহে বিশুদ্ধ খোৱা পানী বিদ্যুৎ যোগান পথ নিৰ্মাণ আদিকে ধৰি মহিলা আত্মসহায়ক গোটৰ যোগেৰে চৰকাৰে সহায়ৰ হাত আগবঢ়াই সমাজৰ সকলো শ্ৰেণীকে উন্নয়নৰ দিশলৈ আগবঢ়াই নিছে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত পেলাই থোৱা কামবোৰ বিজেপি চৰকাৰে কৰি গৈ আছে বুকাজান বিধায়নী সমষ্টিৰ 6খন আসনতো বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰাৰ বাবে আটায়ে ঐক্যান্তিক প্ৰচেষ্টা আৰু শ্ৰম আগবঢ়াব লাগিব বুলিও বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত কয় কাৰ্বি আংলং আৰু নাগালেণ্ড সীমান্তৰ নাহৰীজানত নগা আগ্ৰাসনক লৈ কাৰ্বি ভূমিৰ সীমান্তবাসী নিত আকাংক্ষাত দিন কটাইছে নগাৰ আগ্ৰাসন ইমানেই চূড়ান্ত পৰ্যায় পাইছেগৈ যে শতাধিক নগা লোকসকলে জেচিবি গাড়ী লৈ দিনৰ পোহৰতে মাটি খন্দাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে লাহৰীজান ৰাং কিলিং গাঁৱৰ অন্তৰ্গত এলেকাৰ আটাইবোৰ মাটি শতাধিক নগা লোকে আহি বলেৰে জেচিবিৰে মাটি খান্দি পুনৰ সমান কৰা কাম ইতিমধ্যে আৰম্ভ কৰিছে আইক্সু সংগঠনে সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰিবলৈ যাওঁতে নগাৰ এই অবৈধ ভূমি বেদখলৰ প্ৰয়াস কৰি কাৰ্য প্ৰত্যক্ষ কৰে লগে লগে এই কাৰ্য বন্ধ কৰি দিয়াৰ বাবে তেওঁলোকে নগা লোকসকলৰ সৈতে কথা পাতে বুলি আইক্সুৰ সভাপতি ইনুছ ডিমুৱে কাট নিউজ চেনেলক জানিবলৈ দিয়ে উল্লেখ্য যে এই ঘটনাৰ পিছতে আইক্সু সংগঠনৰ বিষয়ববীয়াসকলে পুনৰ স্থানীয় সাংবাদিক দলৰ সৈতে আজি নগাই অবৈধভাৱে কাৰ্বি ভূমি বেদখলৰ স্থান দলে বলে উপস্থিত হৈ গৈ দলটোৱে অবৈধ জেচিবিখনক নিজৰ নিয়ন্ত্ৰণলৈ লৈ আনে আৰু খৰধৰগৈ খটখটি আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত অৱগত কৰিবলৈ যোৱাত থানাত একো নাপায় তেওঁলোকে দিলাই থানাৰ আৰক্ষীক বিষয়ে অৱগত কৰায় এই পদক্ষেপৰ পৰিৱৰ্তে ৰাজ্য তথা জিলা চৰকাৰ প্ৰশাসনে কি ভূমিকা পালন কৰে হেয়া অৱশ্যে লক্ষণীয় হ'ব লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংএটছো সাপ্তাহিক বজাৰখন বিগত 2016 বৰ্ষতে লুম্বাজং ভিডিচিৰ অধ্যক্ষ বিদ্যাসিং হানচাই দৈনন্দিন প্ৰয়োজনীয় বজাৰ সামনৰ বাবে প্ৰতিষ্ঠা কৰিছিল ফলত 15 কিলোমিটাৰ দূৰৰ চহৰৰ বজাৰলৈ অহা কষ্টৰ পৰা গয়া ৰাইজে ৰেহাই পাইছিল লাংএটছত বজাৰ নিমখ তেল চাবোন দালি আলু পিয়াজ ইত্যাদি ঘৰৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীসমূহ থাকতে কিনি ল'ব পাৰিছিল কথা নাই বতৰা নাই গয়া ৰাইজৰ সুবিধাৰ বাবে বহুৱা লাংএটছো সাপ্তাহিক বজাৰখন যোৱা 3 সপ্তাহ মানৰ আগতে গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতিৰ নিৰ্দেশত হঠাতে বন্ধ কৰি দিয়ে লাংএটছো বজাৰ কমিটিয়ে এই সম্পৰ্কত গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতি গৰাকীক এইদৰে বজাৰখন বন্ধ কৰি দিয়াৰ কাৰণ দৰ্শাবলৈ কোৱা হৈছিল যদিও আজিলৈ নীৰৱতা অৱলম্বন কৰি আছে এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰি লাংএটছো বজাৰ কমিটিৰ সভাপতি জেনসিং টেৰনে প্ৰয়োজন সাপেক্ষে আইনৰ সহায় ল'ব বুলি জানিব দিয়ে উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ বৰবিলত অষ্টমান শ্ৰেণীত পঢ়ি থকা ছাত্ৰ এজনৰ বিদ্যুৎ পৰিবাহী খুন্দাত লাগি প্ৰাণ যোৱা ঘটনাই জিলাৰ সৰ্বত্ৰ এএছইবি কৰ্মকৰ্তাক সৰুপালি স্বভাৱকে উদঙাই দিছে উত্তৰ বৰবিল নিৰীহ ছাত্ৰ দীপক মজুমদাৰৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত শেহতীয়াকৈ নিদ্ৰা ভংগ হ'ল হাওৰাঘাট এএছইবিৰ ইমান দিনে উন্মুক্ত হৈ থকা বৈদ্যুতিক খুঁটাৰ মেৰামতি কৰাৰ লগতে খুঁটাৰ চাৰিওফালে বেৰা দি সৰ্বসাধাৰণ জীৱন নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে এএছইবিৰ হাওৰাঘাট সংমণ্ডলে চুৰ গলে বুদ্ধি বৰষুণ গলে জৰা শুভ বুদ্ধিৰ যে উদয় হ'ল আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট চেনেলৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ